Ride কৰি মজা লাগি আছে মানে আমাৰ তাতে কিমান গৰমটো গম পাইছে Hey guys, welcome back to my channel once again. বহুত দিন পিছত আকৌ ভিডিও বনাই আছো মানে এতিয়াতো মই বহুত দিনৰ মুৰে মুৰে এই ভিডিও দিয়া কৰিছো কি হৈছে মানে বিয়া আছিল এই 5 দিন মান হল বিয়া খাই আছো আৰু আমাৰ এই পিছফালে আছে ভাৰ্গৱ দা সপ্তাহ দি বিয়া খাইছে তিন দিন মান গায়ে ধোৱা নাই আকৌ ৰিটাৰ্ন আছে এটা ইমান বিয়া খাইছে 3 দিন মান হল গায়ে ধোৱা নাই কি তো এতিয়া আমি নগাঁৱত আছিলো নগাঁৱৰ পৰা গুৱাহাটী গৈ আছো আৰু কালি পৰা হৈ আছে ৰাইড ষ্টাৰ্ট আজি বহুত কিবা কিবি বজাৰ কৰিব লগা আছে ৰাইডৰ কাৰণে আৰু মই দেখাই দিছো বাৰু ধুনীয়া এইফালে ধুনীয়া ভিউ আমাৰ লগত আছে টিপ আৰু আহি আমি নেলি পালো আৰু নেলি ইয়াতে মানে সৰু সৰু বহুত কিবা সৰু সৰু দোকান আছে মানে চাহ তাহ খোৱা কিবা এটা খাই ল ৰাতিপুৱাৰ পৰা চাহে কাপ খাইছিলোঁ আৰু ভোক লাগি আছে একদম তো এয়া ধুনীয়া এটা দৃশ্যৰ মাজত এই দোকানখন চব নেচাৰেল এইফালে চব গছ গছনিবিলাক ধুনীয়াকৈ আছে আমাৰ এইকেইটা ভোকত পাগল হৈ বহি আছে তাতে এইফালে লৈ আছোঁ আমি ৰাইডৰ কাৰণে বুটছ আমাৰ বছক লাগে বোলে এতিয়া জোতা কিনি ললো আৰু এতিয়া বহুত দিনৰ পিছত মানে বহুত দিন হোৱা নাই 5-6 দিন হৈছে গুৱাহাটী আহিলো আকৌ অহাকালি আকৌ ইয়াৰ গুৱাহাটীক আকৌ বাই বাই দিব লাগিব তো এইফালে আহি গ'ল আমাৰ ৰাইনাক্সৰ নিউ ৰাইডিং জেকেট আমাৰ বছৰ পুৰা ল'ৰা ৰাইডৰ কাৰণে পুৰা ৰেডি Namaka ride hoise kali pora start. Hey, what's up everybody? Welcome back to the channel once again. Joa kali kior kane bozor kori asilo gomai paise mane gote rider equipment aro aji ride start dilo ride kori ase Meghalaya aji destination ase Cherrapunji. To amar logot thale ase Adventure 390 aro ekhon Duke 390. To boria ke to okay guys etia ride hoi goise amar start aro ifala agor ase Bhargav da aro amar Konkon এডভেঞ্চাৰত আৰু মই আছো Duke 390 মানে আমি তিনিজনে ৰাইড আহিছো এবাৰ এটা গৈ আছো আমি আজি ডেষ্টিনেশ্যন চেৰাপুঞ্জি আৰু ৰাতিপুৱাৰ পৰা মানে কি হৈছে বতৰটো একদম বেয়া বৰষুণ এইখিনি টাইমত মানে মোৰ ৰাইড কৰিব এইটো কাৰণে মন নাযায় পুৰা বৰষুণ হৈ থাকে ভাল নালাগে ৰাইড কৰি বাকি অলপ মাইকৰ আজি প্ৰব্লেম হ'ব পাৰে কাৰণ এইটো হেলমেটত মানে কি বতাহটো সোমাই থাকে তো অলপ প্ৰব্লেম পাব পাৰে যদি স্পীডত যাওঁ বাকি এতিয়া ৱেডাৰ বঢ়িয়া হৈ আছে আৰু ফুললি নেচাৰেল ভাল লাগি আছে মানে গোটেইখিনি ৰাইডটো কৰি আৰু ৰাস্তাবিলাক কিমান চাফা হৈ থাকে ন এইফালে কি কম আৰু তো অ'কে গাইজ আহি মজা এটা লোকেশ্যনত ৰখিছোঁ আৰু মোৰ লগত আজি ৰাইডত আহিছে আমাৰ বছ বহুত দিনৰ মূৰত একেলগে ৰাইড আহিলোঁ আৰু ইফালে আছে আমাৰ কংকন ভাই ফাৰ্ষ্ট টাইম মোৰ ব্লগত আহিছে আৰু ৰাইডো মোৰ লগত ফাৰ্ষ্ট টাইম আহিছে তো এইখিনি ঠাই মানে ৰখাৰ কাৰণে তাই বঢ়িয়া লাগে মানে পুৰা মানে ঠাইটো চাওক কিমান ধুনীয়া পুৰা চিধা আৰু আমাৰ পুৰা নতুন ৰাইডিং গিয়াৰ লগাই আহিছে এইটোৱেই হাতীটোৰ কাৰণে ৰাইডিং জেকেট এক্সেল চাইজ লাগে ডাবল এক্সেল চৰি তো এইফালে আমাৰ বাইক এডভেঞ্চাৰ 390 এইফালে Duke 390 বঢ়িয়া তাকে মজা ফটোশ্বুট কৰি আছো গোটেইখিনি ইনষ্টাত পাই যাব আৰু ই মোৰ বাকী গোটেইখিনি কথা ইয়ে কৈ থাকে তাকে দিম বাৰু ব্লগ কৰিব তো বঢ়িয়াকৈ আমি ফটোশ্বুট কৰি ল'লোঁ আৰু এতিয়া আকৌ ৰাইড ষ্টাৰ্ট এনেকুৱা বতৰ হৈ থাকিলেও ৰাইড কৰি ভাল লাগে মানে আজি ৰ'দ চ'দ নাই এতিয়া বৰষুণো নাই বৰষুণটো দিলে দিগদাৰ আৰু দিগদাৰ মানে কি বহুত দিগদাৰ কি খবৰ হাই একদম অফ কি দেখা পালো না মই গমেই নাপালো দেখাইছিলো নৰখিলে ইহঁতো গম নাপালে চাগে কি খবৰ বাকি ভাল ইমান দেৰি মানে এই ৰখিলোঁ ফটো উঠিলে ইহঁতে কিবা খালোঁ অলপ এনেকৈ দেৰি হ'ল তো মানে কি হ'ল ভাইটি দুজন ৰখি আছিলে ইয়াতে তো ইনষ্টাত মোক মেছেজ কৰিছিল তো সিহঁতক দেখাই নাপালোঁ মই আগুৱাই গ'লোঁ আকৌ ভাল লাগে যেতিয়া এনেকুৱা আমাৰ ফেমিলি মেম্বাৰ লগ পোৱা যায়
তো এইফালে আমাৰ ভাৰ্গৱক চাওক শুই গৈ আছে তো এইফালে আমি পাই গ'লো উমিয়াম এতিয়াহে মজা লাগি আছে আৰু চব মেঘালয়ৰ নাম্বাৰ প্লেট ষ্টাৰ্ট মানে অসমক দি দিলোঁ বাই বাই এতিয়া মেঘালয় এইফালে আমাৰ ল'ৰাক ফটো তোলাব ৰখাই দিছোঁ তো ফাইনেলি গাইজ আহি পাই গ'লো আমি শ্বিলং টাউন আৰু এইফালে মেঘালয়ৰ চব গাড়ীতে মানে কি ফুল্লি মডিফাই হৈ থাকে এইফালে চাওক এলৰ হিলটো 90% গাড়ীত থাকে তাকে কংকন ভাই অলপ আগতে কৈ আহিছিলে আৰু এই ছানডে হয় এইটো কাৰণে দোকান চোকান অলপ বন্ধ আছে তো বঢ়িয়া বেছি ট্ৰাফিক জামো নহয় এইটো কাৰণ নহ'লে শ্বিলং টাউনখনত এনেকুৱা ট্ৰাফিক জাম হয় ন লৰিবই নোৱাৰি গাড়ী আৰু আজিতো চাগে হোটেল পাম নে নাইও ঠিক নাই মানে কি হয় আমাৰ যোনখন চিনাকি আছিল তাত কল কৰিছিলোঁ আজি বোলে বহুত টুৰিষ্ট তো সেইটো কাৰণে হোটেল পাম নে নাই ঠিক নাই তো জল্দি যাওঁ আৰু হোটেল এখন লৈ লগা হ'লে বেগ চেগ লৈ ওলাই যাব লাগিব তো এইফালে মজা বস্তু এটা লিখা আছে মম ইজ ৱেইটিং এট হোম বঢ়িয়া বস্তু মানে কি বঢ়িয়া কথা গাড়ী চাড়ী অলপ ভালকৈ চলিব লাগে নজাৰা দেখো গাইছ নজাৰা সঁচাকৈ দেই মেঘালয় এখন এনেকুৱা ধুনীয়া ন কি ক'ম আৰু মানে পাহাৰৰ ঠাইত এটা আহিলে এটা বস্তুৱে বেছিকৈ দেখা পাব যে ভিউ পূৰা গ্ৰীণ নেচাৰেল ঠাই আৰু মজা ভিউ ইয়াৰ পৰাই চাওক ঠাইখিনি কিমান ধুনীয়া লাগি আছে আৰু বহুত দিন পিছত চেৰাপুঞ্জী আহিছোঁ বহুত দিন পিছত মানে লাষ্টটো আহিছিলোঁ চাগে 3 মান্থমান আগতে তো এতিয়া আহিছোঁ ভাল লাগি আছে ঠাণ্ডা আমাৰ যদি ইমান গৰম কি কৰিম কম আৰু থাকিব ইচ্ছা নোহোৱা হৈ যায় সেইটো কাৰণে ভাবিছোঁ 2 দিনমান শ্বিলঙতে থাকি যাওঁ নেকি কিন্তু এইবিলাক ঠাইত এটাই কথা বহুত দিন থাকি ভাল নালাগে 2 দিন 3 দিন থাকি যোনটো মজা ন এইটোৱে বেষ্ট এটার সব আন্ধার হয়ে গেছে ফগ দেখ রে ও গাইস এইটোৱে মজা শ্বিলঙৰ মজা মেঘালয়ৰ মজা এইটোৱে মজা মেঘালয়ৰ ইমান গৰম আমাৰ তাত আৰু ইয়াতে চাওক একো দেখাই নোপোৱা গৈছে তো এইফালে আহি আৰু চৌৰাৰ কাৰণে বেছি দূৰ নাই আৰু আছে চাগে খুব বেছি 20 কিলোমিটাৰ আৰু এইফালে নাজাৰা চাওক তো ফগ হৈ গৈছে তো ভাবিছোঁ ইয়াতে ৰখি 2টামান ফটোৱে উঠি লওঁ আৰু ৰাইড কৰি মজা লাগি আছে মানে আমাৰ তাতে কিমান গৰমটো গম পাইছে ইয়াতে পুৰা কুল ঠাণ্ডা লাগি আছে আৰু কি ঠাণ্ডা লাগিছে ৰে ফগি চাৰিওফালে ফগি হৈ গৈছে ভোক লাগি আহিছে একো এটা খোৱা নাই এতিয়ালৈকে দেৰি হৈ গ'ল ৰাতিপুৱাই ব্ৰেকফাষ্ট কৰিছিলোঁ একো দেখা নাপায় তো এইটো হৈছে চেৰাপুঞ্জীৰ ফাৰ্ষ্ট ভিউ পইণ্ট কিন্তু ভিউ কি দেখা পাব চব ফগ হৈ আছে ইয়াৰ পৰা যাই তাত পৰিলে কি হ'ব ঠিক নাই আৰু বাকী ঐ ৰাতি কিবা খাবা নেকি এয়া তাক কিবা দেখিলে খাওঁ লাগে তো চহৰা পামেই আৰু বেছি দূৰ নাই আৰু ইয়াৰে মানে কি হয় এই একা বেকা ৰাস্তাবোৰে মজা মানে কয় ন জাৰ্ণিটোৱে সদায় ধুনীয়া লাগে ডেষ্টিনেশ্যনতকৈ এতিয়া আমি ডেষ্টিনেশ্যনটো পাম তাৰপিছততো আমি হোটেলতে সোমাই যাম এই যোনখিনি টাইম আমি আহি আছোঁ যেতিয়া আমি ফটো উঠিছোঁ কিবা কৰিছোঁ সেইখিনি টাইম যোনটো মজা লাগে ন সেইকাৰণে কয় সদায় জাৰ্ণি ইজ অলৱেজ বেষ্ট তো মানে কথাটো এনেকুৱা হ'ল বহুত টাইম হোটেল বিচাৰি নাপালোঁ মানে লাষ্টত বহুত টাইম পিছতহে পালোঁ তো ইয়াত আৰু চেৰাপুঞ্জীত জানেই মই আচলতে হেৰুৱা নাই ইহঁতে য'তে ত'তে ঘূৰি ফুৰে দুইটাই হেৰাইছে মোক কল কৰিছে তাৰপিছত বিচাৰি পালোঁ দুটাকে আৰু চেৰাপুঞ্জীততো জানেই বৰষুণ এনিটাইম হৈ থাকে এতিয়াও বৰষুণ হৈ আছে তো লাষ্টত কিবাকে হোটেল এখন পালোঁ তো আজি থাকি দিওঁ আৰু দিনটো একো খোৱা নাই এতিয়া কিবা খাব হৈছে মোৰতো পেটত চুহা দাউৰি আছে চুহা এই মস্ত হাতী চোৰ আৰু ভোক নালাগিলে দিনটো আকৌ নাখালোঁ